গুড মৰ্নিং বন্ধু, কি খবৰ আপোনালোকৰ? ভালে আছেনে বাৰু? আপোনালোকৰ আশীৰ্বাদত ময়ো বৰ্তমান ভালে আছোঁ। আৰু মই আছোঁ এতিয়া বৰ্তমান বগৰী এজোপা তলত। আৰু মানে আজি হৈ গ'ল দেওবাৰ, যিহেতু আজি দেওবাৰ দিনটোত আপোনালোকক মানে অকণমান বজাৰ শাক চব্জি অলপ দেখাই দিম। আৰু মানে বেছিকৈ ঘূৰি থাকিবও নোৱাৰোঁ, কাৰণ বজাৰ গোটেইখন মই ঘূৰিবলৈ হ'লে মোৰ বহুত টাইম লাগি যাব। ইমানখিনি মই কৰিব নোৱাৰিম, কাৰণ ভাড়াও লাগি আছে মোৰ ভাগৰ। আৰু তাৰ মাজতে মই আপোনালোকক দুটামান এনেই শাক পাচলি যিমানকণ পাওঁ দেখাই দিম। আৰু মানে বগৰী তলত মানে কি একদম মানে ধুনীয়া ধুনীয়া বগৰী লৈ ল'লোঁ। খাই চাবলৈ মন গ'ল, খাই চাওঁ। বগৰী খাই আপোনালোকে কেনে পায় বন্ধুসকল কমেণ্ট কৰি জনাবচোন। আৰু ব'লক এতিয়া দেৰি নকৰোঁ, ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আপোনালোকে চাই থাকিব, স্কিপ নকৰিব। মানে বন্ধুসকল বগৰীটো একদম খাই বিৰাট মজা লাগিছে, এনেকুৱা টেষ্টি। বাৰু ব'লক এতিয়া যাওঁ বজাৰৰ ফালে। শাক পাচলি চব চাওক আপোনালোকে, কি মজাকৈ মানে যিসকল নহওক বন্ধুসকল, আপোনালোকৰ সেইফালে বাৰু চব্জিবিলাক কিমান দাম বাৰু? আমাৰ এইফালে কিন্তু অলপমান দামটো বাৰু এতিয়া অলপ প্ৰায় কমিছে আৰু ধৰি লওক, হ'লেও কিছুমান বস্তু দামেই হৈ আছে। আৰু মানে ধুনীয়া বহুত ডাঙৰ বজাৰ হয় আমাৰ ইয়াতে। মানে বজাৰখন মানে বহুত হ'ল, কিন্তু আজি দেখাবলৈ মই ইমানখিনি হেৰি কৰিব নোৱাৰি। শাক পাচলি তেনেকৈ দেখালোঁ, মানে বাকী কাপোৰ কানি কিবা কিবি বহুত ডাঙৰকৈ আছে ভিতৰৰ ছাইডত। আৰু এইটো হ'ল মেইন বজাৰখনলৈ সোমাই যোৱা গলি। ইয়াৰ মানে এইটো গলি দি এইখিনি দোকানখিনি ডেইলি মাৰ্কেট বুলিয়ে ক'ব লাগিব। ধৰ ডেইলি খোলা হৈ থাকে, দোকান বজাৰ থাকে। ইয়াত কাপোৰৰ দোকান, চেণ্ডেলৰ দোকান এনেকৈ থাকে চাইডে চাইডে। আৰু এইটো হ'ল মেইন বজাৰলৈ সোমাই যোৱা গলি হয়। বহুত ধুনীয়া লাগে, মানুহ হয়, বহুত ভিৰ হয়, ডাঙৰ বজাৰ যে। আৰু এয়া আমাৰ চিমেণ্ট চাপৰি আঞ্চলিক বননামঘৰ। বননামঘৰ কিনাৰি এইটো গলি হয়। গলিটো দি সোমাই গ'লে আপোনাৰ ভিতৰৰ ফালে সোমাই গ'লে আমি পাই যাম বজাৰখন। কিন্তু মানে আহি ঘৰত পাই গ'লোহি, আৰু আহি পাই চিধাই পাই গ'লোঁ খানা হাঁহ মাংস, এইফালে আলু আৰু জিলিমিলি। আৰু ভাতটো খাই লওঁ। আৰু ভিডিঅ'টো চাই আপোনালোকে কেনে পালে নিশ্চয় কমেণ্ট কৰি জনাব, আৰু এটি লাইক দিব। যিসকল নতুনকৈ মোৰ চেনেলটো পাই থাকে তেওঁলোকে মোৰ পিছৰ ভিডিঅ'বিলাক পাবৰ কাৰণে ছাবস্ক্ৰাইব নিশ্চয় কৰি থ'ব বুলি আশা কৰিলোঁ। আজিলৈ ভিডিঅ'টো ইমানেই বন্ধুসকল, বাই।